যদি সুস্থ অৱস্থা নহয় কাৰো লগত মাৰপিট কৰিব যাব নালাগে মাৰপিট কৰিব যাৱাৰ লগে লগে কি হৈ জানা তোৰ দেহাই কাম নাই তই এতিয়া সিদিনাখনৰ কণ্ডিশ্যনটো তই চিন্তা কৰ তোৰ দেহাটো ভাল নহয় যেতিয়া অসুখীয়া মানুহ তই মানুহ মাৰবা তবলৈ গুচি মাল খালি খাই উঠি কিনে তই মাৰবা গুচি গেলি যাই পিনি কি তই তাতে উল্টাকে মাৰ খালি দেহাই তোৰ কাম নাই তকন লৈ যাৱা মানুহ তোকতো ভাই ঘৰত তোক মাৰবই বুলি ভাবো না ই আমাক মাৰবা আহিছে হয় নে নহয় তোৰ ভুলটো যদি আমি আজি নকওঁ ভুল হোৱা বুলি কিনে তকন লৈ যোৱাৰ কাৰণে পিছলে তই আকৌ ডেগা লৈ যাবি বা গা লৈ যাবি বা কুঠাৰ লৈ যাবি একপাক ঘূৰাই দিবি ঘূৰাই দিয়াৰ পিছত তই পৰি যাবি তই হ'লে কেটলা মোৰ নিচিনা মানুহ কলগাছডাল পেলাই দিলা তই তোক গৰুলে কামোৰা নিচিনা কামোৰ কেতিয়াও নকৰিবি মানুহ মাৰপিটত আগবাঢ়বাই নালাগে মানুহৰ লগত মানুহ মাৰপিট কাজিয়া সদায় পিছত ভোজৰ আগত ভোজৰ আগত কিয় যাবা দিছে জানানে আলহী দুলহীবিলাক থাকে তাতে মাংসগিলা একবাৰ হ'লেও অলপ বেছিকৈ দিবি বা চাই দিবি কাজিয়া হৈ আছে আঁতৰ পে চাই থাকি কাৰণ আজিৰ দিনত ছ'চিয়েল মিডিয়াৰ দিন কিবা মোবাইলত কেমেৰা মাৰি কেনে কি কোন কোন আছে পুলিচে ধৰি আনি কেনে তোক আকৌ জেলত ধৰি দিব পাৰে সেইকাৰণে কৈছে কি ভোজৰ আগত মাৰপিটৰ পিছত সেনেকৈ কিছুমান কথাৰ বচন কৈ থৈ দিছে আৰু কেতিয়াবা লাগি কেটলা পহু হ'বৰ কাৰণে যত্ন নকৰিবি